কঁঠালৰ আচাৰ বনাবলৈ আমি কঁঠালখিনি ধুনীয়াকৈ কাটি ল'লোঁ। কঁঠালখিনি আমি সিজাই ল'ম। সিজাওঁতে আমি চাব লাগিব যাতে কঁঠালখিনি একেবাৰে গেলি নাযায়। অকণমান সিজোৱা হোৱাৰ পিছতে আমি কঁঠালখিনি নমাই ল'ব লাগিব। এইখিনি সিজোৱা হৈ গ'ল। আমি ইয়াৰ পানীখিনিৰ পৰা এতিয়া কঁঠালখিনি ধুনীয়াকৈ উঠাই ল'লোঁ। এতিয়া আমি ইয়াতে হালধি এচামুচ, নিমখ সোৱাদ অনুসাৰে দি লৈ মিক্স কৰি দিলোঁ। আমি অলপ নেমু আটি দিলোঁ। নেমুখিনিৰ পৰা ধুনীয়া এটা টেঙা সোৱাদ হয়, সেইবাবে অলপ নেমু আটি দিলোঁ। নেমুখিনি আটি লৈ আমি ভালদৰে এইখিনি মিক্স কৰি লওঁ। ভালদৰে মিক্স কৰি লৈ পেলাই এইখিনি এখন বহল বাচনত লৈ পেলাই শুকুৱাই ল'ম। ৰ'দত শুকাওঁতে আমি চাব লাগিব যাতে বেছিকৈ শুকাই নাযায়, অকল পানীখিনিহে ইয়াৰ শুকায়, আৰু কৰকৰীয়াকৈ শুকালে কিন্তু ভাল নহ'ব। আমি এইখিনি ধুনীয়াকৈ শুকুৱাই ল'বলৈ আৰু জলকীয়াও অলপ ইয়াতে দুফাল দুফালকৈ কাটি মিক্স কৰি ল'লোঁ। আমি শুকোৱা হোৱাৰ পিছত জিৰা গুড়ি, ধনিয়া গুড়ি আৰু পাঁচফোৰণৰ গুড়ি কৰি লৈছোঁ। এইখিনি আগতে গুড়ি কৰি থৈছিলোঁ। এতিয়া মই কেৰাহীত তেল গৰম কৰিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত অলপ তেল তাৰ পৰা কাঢ়ি ল'লোঁ। বাতি এটাত কাঢ়ি থ'লোঁ। থৈ বাকী থকা তেলখিনি মই এইখিনি শুকাই লোৱা কঁঠালখিনি ভাজি ল'ম। ভালদৰে ভাজি গেছটো ফুল স্পীডত দি পেলাই ভাজি ল'ব লাগিব। ধুনীয়াকৈ ভাজা হোৱাৰ পিছত গেছটো অফ কৰি দিম। এইখিনি মই নমাই ল'লোঁ। নমাই লৈ ভিনেগাৰ প্ৰায় এচামুচ মিক্স কৰি ল'লোঁ। ভিনেগাৰখিনি দি পেলাই ধুনীয়াকৈ লৰাই ল'ব লাগিব। মিক্স কৰি লৈ এতিয়া বাকী মছলাখিনি ইয়াতে যোগ কৰি ল'ম। মছলাখিনিত জিৰা গুড়ি এচামুচ, সৰু চামুচেৰে এচামুচ, ধনিয়া গুড়ি এচামুচ আৰু পাঁচফোৰণৰ গুড়ি এচামুচ। পাঁচফোৰণৰ গুড়িখিনি দিলে খাবলৈ খুব সোৱাদ হয় আৰু গোন্ধটো খুব ধুনীয়া হয়। আমি এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ বটলত ভৰাই থ'ম। ভৰাই থোৱাৰ আগতে বাকী যিখিনি তেল কাঢ়ি থৈছিলোঁ সেই তেলখিনি লগ কৰি দি বটলত ভৰাই লওঁ আৰু মাজে মাজে ৰদাই থাকিম। 4 দিনমান ৰদোৱাৰ পিছতে কঁঠালখিনি খাবলৈ আমাৰ উপযুক্ত হৈ উঠিব। তাৰ পিছতো আমি ৰদাই থাকিম।